Hello guys, good morning. I think guys you are fine. I am fine. বন্ধু বান্ধৱীসকল আমি ভগৱানৰ ওচৰত ভগৱানৰ মন্দিৰত যাবলৈ ওলালো। বৰ্তমানটো ৰামৰ যুগ, ৰাম মন্দিৰ উদ্বোধনী হৈ গ'ল, প্ৰতিষ্ঠা হৈ গ'ল। সকলোৱে ৰাম মন্দিৰৰ তাতে যায় বা গৈ আছে। তো বৰ্তমান আমি ৰাম মন্দিৰৰ তাতে যাবৰ কাৰণে সমৰ্থ নহয়। গতিকে নিয়াৰেঞ্চ কাষৰে এটা মন্দিৰত যাই অলপ ৰিকুৱেষ্ট কৰি থৈ আহোঁ যাতে সোনকালে আমাক উপযুক্ত কৰি দিয়ে ৰাম মন্দিৰত অযোধ্যাত যাবৰ কাৰণে। গতিকে চাই থাকিব ভিডিঅ'টো। আমি ওলাইছোঁ, পিছফালে আছে ওলাই থকা মানুহজন। গতিকে ঠিক আছে, গৈ থাকোঁ। হেল্ল' গাইজ, গৈ আছোঁ, পোৱা নাই, লক্ষ্যস্থান পোৱা নাই, গৈ আছোঁ আমি। ভিডিঅ'টো চাই থাকিব। তাতে গ'লে আপোনালোকে নিশ্চয় গম পাব চিনাকি জেগা, চিনাকি প্লেচ। ফাইনেলি আহি পালোঁ, জেগা দেখুৱাইছোঁ। বঢ়িয়া, ভগৱানৰ ওচৰত আহি পালোঁ মন্দিৰত। বশিষ্ঠ মন্দিৰ হয়, আপোনালোকে জানে এইটো বশিষ্ঠ মন্দিৰ যে ইয়াতে বশিষ্ঠ চাৰিআলি বেলতলা বশিষ্ঠ মন্দিৰত আহি পালোঁ। বশিষ্ঠ মন্দিৰ বান্দৰ বহুত আছে, ভয় লাগি যায় বান্দৰৰ কাৰণে, ভয় খাই যাওঁ একদম। সাৱধান কৰি চলিব লাগিব। নিজৰা গুমগুমাই পানী পৰি আছে, নিজৰা দি ইয়াতে ভৰিও ধুই মানুহে। জয় শ্ৰীৰাম। হনুমানৰ মন্দিৰ হয়। বহুত ভাগ্য ভাল আজি হনুমানৰ মন্দিৰটো লৈছে ৰামৰ লগে লগে। ইয়াতে গণেশ বাবাৰ মূৰ্তিটো আছে, চাওক। ইয়াতে পূজা কৰে মানুহসকল। আৰু এতিয়া ভিতৰৰ পিনে হয়, ভিতৰত দেখা গৈছেনে মন্দিৰসকল। গণেশ মন্দিৰ হয়, তলত আছে, নিজৰাৰ কাষত আহিব। ইয়াতে পূজা কৰে বাহিৰৰ পৰা মানুহবিলাকে। সুন্দৰ। জয় গণেশ বাবা। প্ৰণাম 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 প্ৰণাম। গণেশৰ বাহন ৰাজা। তো চাওক কি ধুনীয়া, ইয়াতে মনৰ কামনা পূৰণ হয়। ক'ব লাগে যি ইচ্ছা আছে ইয়াতে প্ৰকাশ কৰিলে মনৰ কামনা পূৰণ হৈ যায়। জয় গণেশ বাবা। হেল্ল' বন্ধুসকল, আমি ঘৰৰ নিয়াৰেঞ্চ ঘৰৰ কাষতে মন্দিৰত আহিছোঁ। ভগৱানক ক'লোঁ যে আমি অযোধ্যালৈ যাব নোৱাৰোঁ, আমাৰ সমৰ্থ নাই এতিয়া। যেতিয়া ভগৱানে সেই ভগৱানক মেছেজ কৰি দিয়ক যাতে সোনকালে কৰি সমৰ্থ আহি যায় আমাৰ অযোধ্যাত যাবৰ কাৰণে। ঠিক আছে বন্ধুসকল, কোনোবা ঋষিমুনি হ'ব চাগে, বাল্মীকি। আপোনালোকেও আহিব, ধৰ্ম কৰিব লাগে। কৰ্মব্যস্ততাৰ মাজেদি ধৰ্ম কৰিব লাগে। খালি কৰ্ম কৰি থাকিলে নহয়, ধৰ্ম কৰিব লাগে। গতিকে ৰাম মন্দিৰত যাব পৰা মনটো আছে, ধন নাই। গতিকে ভগৱানে যেতিয়া ধন দিব, অযোধ্যাত যাম ৰাম মন্দিৰৰ কাৰণে।
মানুহবিলাকে ইয়াতে ভৰি হাত ধুই আছে নিজৰা ঝৰ্ণা চাব। ইয়াতে বহুত মূৰ্তি আছে ভগৱানৰ। অলপ মূৰ্তিত এতিয়া পানী দিম, চাব আপোনালোকে। জমজম জমজম কৰি চমঝমাই পানী গৈছে নিজৰা দি। গাখীৰ চাখীৰটো আনিব পৰা নাই, পানীয়ে দিওঁ অলপমান নিজৰাৰ ফিৰি পানী। ওম নমঃ শিৱায় ভোলেনাথ। ওম নমঃ শিৱায়। মানুহবিলাকেও পানী দি আছে শিৱলিংগত, ময়ো দিলোঁ অলপমান। আহিছিলোঁ বশিষ্ঠ মন্দিৰলৈ, অলপ ভোলেনাথক লগ কৰি সেৱা কৰিলোঁ, দৰ্শন কৰিলোঁ। এতিয়া যাব ওলাইছোঁ। এয়া আমাৰ লাকজাৰী দমদাৰ।